অৰুণোদয় ধন লাভ কৰিবলৈ আহি গ'ল নতুন নতুন নিয়ম। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীয়ে শীঘ্ৰেই আপডেট কৰক KYC। ফেব্ৰুৱাৰী মাহত লাভ কৰিব ডাঙৰ ডাঙৰ উপহাৰ। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংক একাউণ্ট ঠিক হৈ থাকিব লাগিব। বহু লোকে KYC নকৰে কাৰণে অৰুণোদয় ধন জমা নহয়। চৰকাৰে টকা দি দিয়ে কিন্তু একাউণ্টলৈ নাযায়। ইয়াৰ কাৰণ একাউণ্টটোত KYC আপডেট হৈ নাথাকে, গ্ৰাহকে আপডেট কৰি নাৰাখে। নিজৰ বেংক একাউণ্ট যদি পৰিষ্কাৰ হৈ নাথাকে তেন্তে চৰকাৰে টকা দিলেও একাউণ্টত নোসোমায়। দ্বিতীয়তে, অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ ৰাখক। কিবা কাৰণত যদি মোবাইল পৰিৱৰ্তন কৰা হয় তেন্তে চৰকাৰক জনাব লাগিব। এতিয়াৰে পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয় সহায়ক থাকিব। যদি মাহত টকা জমা নহয় ব্লকৰ অফিচত গৈ আপুনি অভিযোগ দিব পাৰিব। তৃতীয়তে, অৰুণোদয় ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰিছে নম্বৰ। এই ফোন নম্বৰত ফোন কৰিও আপুনি অভিযোগ দিব পাৰিব। ফেব্ৰুৱাৰী মাহত চৰকাৰে অৰুণোদয় হিতাধিকাৰীক দিব ডাঙৰ ডাঙৰ উপহাৰ। হয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। লৈ আহিছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ। নতুনকৈ আৰু 30 লাখ লোকে কৰিছে জিঅ' টেগিং। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকীঘৰ লাভৰ পৰা। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে এই পকীঘৰ লাভৰ পৰা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল 20 ফেব্ৰুৱাৰীত অৰুণোদয় হিতাধিকাৰী একাউণ্টত সোমাব 8,000কৈ টকা। উদ্যমিতা আঁচনিৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ ভিতৰত লাভ কৰিব উদ্যমিতা আঁচনিৰ ধন। 20 ফেব্ৰুৱাৰীত প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 8,000কৈ টকা। ৰাজ্যত 32 লাখ মহিলাই পাব 10,000কৈ টকা। ইতিমধ্যে 14 লাখ মহিলাই লাভ কৰিলে এই ধন। গোৱালপাৰা জিলাৰ সকলো মহিলাই লাভ কৰিব এই ধন। ধন বিতৰণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। ধন বিতৰণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ